আজি হৈছে 2024 বৰ্ষৰ শেষৰটো দিন আৰু এই শেষৰটো দিন সকলোৱে একেলগে লগে ভাগে এসাঁজ খাওঁ বুলি আমি আহি পালোহি অখিলদাৰ ঘৰত আৰু এয়া মোৰ লগত আহিছে বুলেন ছাৰ, লেখিকা বাইদেউ আৰু লেখিকা বাইদেউৰ ভায়েক। গতিকে বলকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। আমি গৈ পোৱালৈ এফালে অখিলদাই বাহিৰতে জুই ধৰি সকলো সাজু কৰিয়ে থৈছিলে। সেয়েহে এই শীতৰ দিনত আমি সকলো জুইৰ আমেজ ল'বলৈ বাহিৰতে বহি ল'লোঁ কথাৰ মহলা মাৰি মাৰি। তেনেকুৱাতে এয়া চেফালীয়ে আমালৈ চাহ লৈ আহিলে আৰু তাই ইমানে লাজকুৰীয়া যে মোবাইলটো ওলোৱা দেখি তাই আহিবই বিচৰা নাই। এয়া অখিলদাৰ বৌয়ে আহি মোকো চাহ দি গ'ল। আমিও চাহ খাই খাই কথা পতাত লাগি গ'লোঁ আকৌ। এয়া হৈছে অখিলদাৰ ঘৰত থকা গোসাঁই ঘৰ। খুবেই ধুনীয়াকৈ বনাইছে, দেখিলেই ভাল লাগি যায়। কি সজোৱা মেলোৱা ওলাইছে। ৰচি দিয়া। এয়া আমাক যে বিলাই আছে, এই বাইদেউগৰাকীয়ে আজি হাঁহ বনাইছে আৰু ইমানেই ধুনীয়াকৈ ৰান্ধিছে যে মানে তেওঁক নশলাগি আজি নোৱাৰিছোঁ। আৰু ময়ো বিশেষকৈ বহু দিনৰ মূৰত আজি হাঁহ মাংস খাইছোঁ আৰু একদম মুখত লাগি আছে। আৰু বহু দিনৰ মূৰত আমি সকলোৱে এটা ঘৰুৱা পৰিৱেশত আনন্দ কৰিলোঁ, ঘৰৰ পৰা ইমান দূৰত থাকিও। আৰু অখিলদাৰ ঘৰৰ সকলো মানুহেই ওচৰ চুবুৰীয়াৰ পৰা আদি কৰি খুবেই মৰমীয়াল, খুবেই মানে ভাল লগা এটা দিন আমি আচলতে এনেদৰে পাৰ কৰিলোঁ। এনেদৰে হাঁহি ফূৰ্তিৰে আমি 2024 বৰ্ষটোক বিদায় দি 2025 বৰ্ষটো আঁকোৱালি ল'বৰ কাৰণে আগবাঢ়িলোঁ। আৰু 2025 বৰ্ষৰ এই শুভক্ষণত আপোনালোক সকলোকে নৱবৰ্ষৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ।